প্ৰিয় দৰ্শক, ইংৰাজী নৱবৰ্ষ 2025 প্ৰাক মুহূৰ্তত আপোনাসকল প্ৰত্যেককে মোৰ আন্তৰিক শুভকামনা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু প্ৰত্যেকৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। আমি চাওঁতে 2024 চনটো অতিক্ৰম কৰিলোঁ। নানা ধৰণৰ দুখ কষ্টৰ মাজেৰে, আনন্দৰ মাজেৰে, নানা ধৰণৰ সমস্যাৰ মাজেৰে পাৰ কৰিলোঁ। এতিয়া আমি আৱৰি ল'ম আমাৰ অতি, যাতে আমাৰ ৰঙীল হয় সপোনবিলাক, জীৱনবিলাক যাতে সুন্দৰ হয়, জীৱনবিলাক যাতে মধুময় হয়, তাৰ কাৰণে 2025ক আমি অতি সুন্দৰকৈ আঁকোৱালি ল'ম। আৰু মোৰ যিবোৰ ভিডিঅ', যিসকল বন্ধুৱে ছাবস্ক্ৰাইব কৰিছে, যিসকলে চাইছে, আৰু ফেচবুকত যিসকল বন্ধুৱে মোক বন্ধুত্ব স্থাপন কৰিছে, মোক অনুসৰণ কৰিছে, তেখেতসকল প্ৰত্যেককে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰিছোঁ। তেন্তে আহক আমি 2025টো অতি সুন্দৰকৈ আদৰি লওঁ আৰু আমাৰ জীৱনবিলাক যাতে সুন্দৰ হয়, মধুময় হয়। প্ৰত্যেককে মই অনুৰোধ ৰাখিম যে অহা যি বছৰটো 2025টো প্ৰত্যেকেই নতুন নতুন একোটা আঁচনি লওক, কৰ্মক্ষেত্ৰত আগবাঢ়ি যাওক আৰু জীৱনটো মধুময় কৰক। এইখিনিতে আমি আপোনাসকলৰ লগত আৰু এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে 2024ত আপোনাসকলৰ কাৰোবাৰ হয়তো কিবা দুখ লগা কাহিনী হ'ব পাৰে, কোনোবাই ক'ৰবাত ব্যৰ্থ হ'ব পাৰে, নিজৰ কামত ক'ৰবাত লোকচান হ'ব পাৰে। এই সকলোখিনি আপোনাসকলে পাহৰি যাওক। 2024ৰ যিবোৰ মধুৰ স্মৃতি, এই মধুৰ স্মৃতিখিনি আমাৰ মনত ৰাখক, কাৰণ অল্ড ইজ গোল্ড। যিটো আমাৰ পুৰণি মধুময় স্মৃতি বা মধুময় কাহিনী, এইবিলাক আমাৰ সাঁচতীয়াকৈ ৰাখক। আৰু তাৰে আলামত আমাৰ 2025ত আমি আমাৰ নিজৰ যিবোৰ কৰ্ম, এই কৰ্মক্ষেত্ৰবিলাক আমি জীপাল কৰি তুলিব লাগিব। এই ক্ষেত্ৰত মই যিসকল আমাৰ অভিনেতা অভিনেত্ৰী আছে, গায়ক গায়িকা আছে, লিখকবিলাক আছে, গতিকে প্ৰত্যেককে আমি এটা আহ্বান কৰিম যে নতুন চিন্তাধাৰাৰ দ্বাৰা 2025টো যাতে গোটেই অসমবাসীৰ এটা সুমধুৰ জীৱন উপভোগ কৰিব পাৰে, তাৰ কাৰণে তেখেতসকলে নতুন নতুন চিন্তাধাৰাৰে নতুন প্ৰজেক্ট, নতুন গান, নতুন চিনেমা ইত্যাদি আমাৰ প্ৰস্তুত কৰি 2025টো এটা মধুময় 2025 চন কৰি তোলক আৰু সকলোৰে মনত আনন্দ আহক, সকলোৰে সুখ শান্তি আহক, সকলোবিলাক মানুহৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিম। ধন্যবাদ।